নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল মৌচুমী ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি পোনপ্ৰথমবাৰৰ বাবে মই এটি ব্লগ আৰম্ভ কৰিছোঁ আৰু আজি আমি যাম হলেশ্বৰ দেৱালয়। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ব'লক। এতিয়া আমি ঘৰৰ সকলোৱে মিলি এখন টেম্পুত গৈ আছোঁ। পাম আৰু বেছি সময় নাই। ফাইনেলি আমি আহি দেৱালয় উপস্থিত হৈ গৈছোঁ। খুব ভাল লাগিছে, বহুদিনৰ মূৰত আমি ইয়ালৈ আহিছোঁ। এতিয়া আমি দোকানখন দেখিছে নহয়, দোকানখনৰ পৰা আমি ধূপ ধূনা যি লাগে সকলোবোৰ কিনিবলৈ গৈ আছোঁ। আমাৰ সামগ্ৰীবোৰ কিনা হৈ গ'ল। এতিয়া আমি ভৰি হাত ধুই ভিতৰত চাকি বন্তি জ্বলাম। আহক। এতিয়া বামুণৰ ওচৰত যাম সেৱা এভাগ ল'বলৈ। আমি পুখুৰীটোৰ সিফালে মহাদেৱজনৰ ওচৰলৈ নাযাওঁ, যিহেতু ইয়াত গছডালত বহুত বান্দৰ আছে আৰু গতিকে ইয়াৰে মানুহবোৰে আমাক যাবলৈ মানা কৰিছে। বা ইয়াতে বহুত ৰাজহাঁহ আছে, সেয়া চাওক, জাক জাক ৰাজহাঁহ। গৈ আছোঁ। চ' আজি আহি বহুত ভাল লাগিল আৰু আপোনালোকে চাগে নিশ্চয় আহিছে ইয়ালৈ। আমি ইয়ালৈ 9 বাজিতে অহা আৰু এতিয়া 10 বাজিবৰ হ'ল, গতিকে আমি এতিয়া যাবৰে হ'ল। আৰু ব্লগটো যদি মই ভালদৰে বনাব নোৱাৰিব পাৰোঁ বা প্ৰথম চেষ্টা কৰিছোঁ, যদি ভাল লাগে আপোনালোকৰ তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শেষত আপোনালোকলৈ মৰম থাকিল আৰু আজিলৈ ইমানতে।